हेलो फ्रेंड्स, ভালনে সকলোৰে? আজি মই লৈ আহিছো কলডিলৰ তৰকাৰী কেনেকেনো বনাইছো চাও আহক। প্ৰথমতে মই কলডিলটো এনেকৈ চাৰি টুকুৰকৈ লৈছো, লৈ পেলাই আগ দি লৈছো, লৈ সৰু সৰুকৈ কাটি লৈছো। কলডিল সাধাৰণতে আঠিয়া কলৰ কলডিল যেতিয়া আপোনালোকে খায় তেতিয়াহে সোৱাদটো গম পোৱা যায়। আন কলৰ কলডিল সিমান এটা সোৱাদ নহয়। আৰু যদি কেতিয়াবা খাব লগাটো পৰে তেতিয়া ধুতে নিমখ পানীৰে ধুই ল'ব, তেতিয়া টেষ্টটো বাঢ়িব। আৰু কলডিল কাটোতে জানে সকলোৱে এডাল দীঘল ঠাৰি আৰু অকমান এটা বস্তু এটো ওলাই পেলাই দিব লাগে। এইখিনি মই মিহি মিহিকৈ কাটি লৈ পেলাই মিঠাতেলেৰে গুটিখিনি সানি লম। তাত থকা আহ যিখিনি উলাই দিব লগা থাকে সেইখিনি মই উলিয়াই লম, যাতে ৰান্ধোতে লাগি নধৰে আৰু খাওতেও মুখত লাগি নধৰে। মই কলডিল কাটি পেলাই সদায় তেলেৰে এনেকুৱাকৈ সানি লওঁ গুটিখিনি। আৰু কলডিল কেতিয়াও কটাৰ পিছত ধুব নালাগে, ধুই উঠি পেলাই কাটিব লাগে। এনে ধৰণেৰে মই কাটি লৈছো, লৈ পেলাই যিখিনি অকমান বাহিৰা হিচাপে আহ ওলাইছে সেইখিনি মই পেলাই দিছো। সকলোৱে কলডিল বেলেগ বেলেগ ধৰণেৰে বনায়। কলডিলৰ আঞ্জা বনাব পাৰি, ভাজি, শুকান বা তৰকাৰী। মই আজি এনে ধৰণেৰে বনালো, চাও আহকচোন। এতিয়া দিলো মই কেৰাহীত অকণমান অলিভ অইল। যেহেতু কলডিলটো ঔষধি গুণ, সেই হিচাপে মই ঔষধি হিচাপে ৰাখিম, সেইবাবে মই মিঠাতেল বা ৰিফাইন ব্যৱহাৰ নকৰো। অকণমান অলিভ অইল লৈছো, দেখিছে কিমান কম লৈছো। আৰু এয়া লৈছো মই কাবুলী বুট কেইটামান। বুট কেইটা যেতিয়া আপোনালোকে কলডিলত ব্যৱহাৰ কৰিব সোৱাদটো আৰু বেছি বাঢ়ে। বুট কেইটা মই 2-3 ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলো আৰু শুকান হোৱাৰ পিছতে মই এটা বাটিত উঠাই ললো। বুট কেইটা ভাজি লোৱাৰ পিছতে মই আৰু অকমান অলিভ অইল দি ললো। এইখিনি গৰম হোৱাৰ পিছতে এয়া দিলো প্ৰথমতে মই জলকীয়া, তাৰ পিছতে দিলো বিলাহী। বিলাহীখিনি মই এনেকুৱাকৈ কাটি লৈছো সৰু সৰুকৈ। এনেকেনো আপোনালোকে কলডিল বনাই পাইছেনে? যদি পোৱা নাই বনাই চাবচোন, কিমান ভাল লাগিব। মোক মনত কৰি থাকিব আপোনালোকে। তাৰ পিছতে দি দিলো মই নহৰুখিনি। নহৰুখিনিও মই ঠিক এনেকুৱা সৰু সৰু ধৰণেৰে কাটি লৈছো। এয়া কেঁচা কেঁচা ভাৱ যোৱাৰ পিছতে মই পিঁয়াজ দি ললো। পিঁয়াজখিনিও ঠিক একে ধৰণৰকৈ কাটি লৈছো সৰু সৰুকৈ। কলডিলত কেতিয়াও ঠিক পেষ্ট বনাই নিদিব, তেতিয়া খাই পেলাই ভাল নালাগিব। প্ৰত্যেক বস্তুৰে এটা নিজা নিজা টেষ্ট থাকে। কলডিলত যেতিয়া এনেকুৱাকৈ ভাজি দিব, খাই পেলাই কিমান ভাল লাগিব। আৰু দিব মই আদাখিনিও ঠিক একে ধৰণেৰে মই সৰু সৰুকৈ কাটি লৈছো। এয়া দিলো কেপচিকাম, সেউজীয়া কেপচিকাম এটা একে ধৰণেৰে কাটি লৈছো। আৰু এইখিনি মই গোটেইখিনি লৰাই লৰাই ভাজি দিছো। তাৰপিছতে দিম অকণমান হালধি গুড়ি। গোটেইখিনি লৰাই লোৱাৰ পিছতে মই ইয়াত এতিয়া কলডিলখিনি দি দিম। আঠিয়া কলৰ কলডিল যেতিয়া বনায় শৰীৰৰ বাবে কিমান উপকাৰী সকলোৱে নিশ্চয় জানে। নিজৰ জোখমতে নিমখখিনি দি ল'ব, দিলে গোটেইখিনি লৰাই ল'ব।
যদি অকণমান চালো যায় তেতিয়া আমাক কলডিল খাব দিয়ে, কাৰণ কলডিলৰ উপকাৰিতা কিমান হয় আমি সকলোৰে পৰা গমেই পাইছোঁ। আৰু আমিও অহা প্ৰজন্মটো শিকাব লাগিব যে কলডিলটো আমাৰ অসমীয়া হিচাপে কিমান ঔষধি গুণ আছে, আৰু সেই ঔষধি গুণটো নোযোৱাকৈও আমি ঘৰতে ধুনীয়াকৈ কলডিলটো বনাই ল'ব পাৰোঁ। এয়া মই অকণমান ঢাকি দিছিলোঁ 3 মিনিটমানৰ বাবে, তাৰপিছতে দি দিছোঁ বুটকেইটা। তাৰপিছতে আপোনালোকে গৰমে গৰমে ভাতৰ লগত কলডিল পৰিৱেশন কৰক। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব যাতে আমাৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পায়। আজিলৈ আহিলোঁ তেন্তে, ধন্যবাদ থাকিল সকলোলৈ।